নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো assamgopchakar.com অফিচিয়েল ইউটিউব চেনেললৈ DHSFW ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিসেছ ফেমিলি ওয়েলফেয়াৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ অসমৰ যি 16টা পদৰ গ্ৰেড 3 পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল আৰু সেই পৰীক্ষা অনুষ্ঠিত হৈছিল যোৱা 29 ডিসেম্বৰ 2019 তাৰিখে আৰু তাৰে ফাইনেল যি ৰিজাল্ট আছে আজি অলপ আগতে ঘোষণা কৰা হৈছে পদসমূহ আছিল এনে ধৰণৰ ল্যাবৰেটৰী টেকনিচিয়ান ৰেফ্ৰিজাৰেটৰ মেকানিক ষ্টেনো টাইপিষ্ট আৰু ষ্টেনোগ্ৰাফাৰ এইকেইটা পদ আছিল আৰু মুঠ পদৰ সংখ্যা আছিল 16টা যি গ্ৰেড 3 পদ আছিল তাৰ ফলাফল আজি অলপ আগতে ঘোষণা কৰিছে আপোনালোকে কেনেকৈ ফলাফল চাব পাৰিব তাৰ বাবে আমি ইয়াতে কিছু ষ্টেপ দিছো আপোনালোকে এইখিনি ফলো কৰি ফলাফলখিনি চাব পাৰিব ভিজিট DHSFW Assam official website যেটো DHSFW.assam.gov.in এই ওয়েবসাইটত যাব লেটেস্ট সেকশন যেটো আছে তাতে ক্লিক কৰি আপোনালোকে এটা ৰিজাল্টৰ লিংক পাব তাতে পিডিএফ ফাইলটো ডাউনলোড কৰি ল'ব পাৰিব যদি আপোনালোকে ডাইৰেক্ট ইয়াৰ পৰা আমাৰ পেজৰ পৰা ডাউনলোড কৰিব বিচাৰে আমি ভিডিও ডেসক্ৰিপচনত এটা লিংক দিম তাৰ পৰা আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব ক্লিক ইয়াতে যেটো অপচন দেখিছে লাইভ যেটো আহি আছে ইয়াতে ইয়াৰ তলত ৰিজাল্ট লিংক যেটো আছে अवेलेबल নাও বুলি ইয়াতে আপোনালোকে ক্লিক কৰক ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ৰিজাল্টখিনি চাব পাৰিব ইয়াতে যেতিয়া ক্লিক কৰিব এনেকৈ এখন পেজ খোল খাব তাৰ পিছত আপোনালোকে ইয়াতে ল্যাব টেকনিচিয়ানৰ বাবে ইয়াতে ক্লিক কৰিব আৰু ষ্টেনোটাইপিষ্ট ষ্টেনোগ্ৰাফাৰৰ বাবে ইয়াতে টাইপ কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ পিডিএফ ফাইল এখন খোল খাব আপোনালোকে নিজৰ যি ৰোল নাম্বাৰ আছে এটো চাব যি সকলে এই ৰিজাল্টত তেওঁলোকৰ খবৰ ভাল পৰীক্ষা ভাল হৈছে তেওঁলোকলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল আহাৰ আপোনালোকে আমাৰ এই ভিডিওটো ভাল পালে যদি ভাল পালে লাইক কৰক শেয়াৰ কৰক আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আহাৰ সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম